নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনাক মোৰ ইউটিউব চেনেল আসাম গাৰ্ডেনিঙলৈ বন্ধুসকল আজি মই আপোনালোকক পটমাম প্লান্টৰ বিষয়ে ক'বলৈ ওলাইছো ইয়াক আপোনালোকে ইনডোৰ মালতীৰ হাইব্ৰিড ভেৰাইটি বুলি ক'ব পাৰে ইনডোৰ মালতীৰ যেটো নৰ্মেল ফুল হয় হেটো অলপ ওখ হয় আৰু এটো আপুনি দেখিছে কিদৰে সাপোৰ্ট এই অধিক পৰিমাণে আমাক ফ্লাৱাৰিং কৰে তো আপোনালোকে ইনডোৰ মালতীৰ যদি এনেকুৱা ডুৱাৰ্ফ ভেৰাইটি নাৰ্সাৰীৰ পৰা কিনি আনিছে দেন আপোনালোকে তাক কিদৰে কেয়াৰ কৰিব আৰু কি কৰিব নালাগে বিশেষকৈ বন্ধুসকল ইয়াত বহুত কিবা কিবি কৰিবলগীয়া থাকে কিন্তু কিছুমান স্টেপ থাকে যিখিনি আপোনালোকে কৰিব নালাগে যদি হেখিনি স্টেপ আপোনালোকে ফলো নকৰে দেন আপোনালোকৰ ক্ৰিসেন্থেমামত কিছুমান ফাঙ্গাল ইনফেকশন হ'ব পাৰে বা সোনকালে ডাইবেক হৈ মৰি যাব পাৰে সো গাইস আজিৰ ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি এই ভিডিওটো ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট এন্ড শেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে বলক দেৰি নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল প্ৰথম আপোনালোকে যেটো ক্ৰিসেন্থেমামৰ প্লান্ট আনিছে হেতু প্ৰথমতে প্লেসমেন্টৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব যে তাক কেনেকুৱা জায়গাত ৰাখিব মানে হেতু সবতকৈ ইম্পৰ্টেন্ট হয় তো আপোনালোকে যদি তাত কথাখিনি ভালদৰে শুনিব যদি তাত এতিয়ালৈকে ফ্লাৱাৰিং হৈ যোৱা নাই মানে ফুলখিনি ফুলি যোৱা নাই অকল কলি পৰি আছে তো তেতিয়া হলে তাক আপুনি ফুল সান মানে মিনিমাম 5 to 6 আৱাৰ্স এনেকুৱা জায়গাত ৰাখক যত ধুনিয়াকে মানে ডাইৰেক্ট যেটো সানলাইট হয় হেতু এগজপাত পৰে কিন্তু উইন্টাৰ সিজনৰ কথা কৈ আছো সামাৰত ইয়াক ফুল সানৰ কোনো দৰকাৰ নাথাকে আপুনি ঠাণ্ডাৰ দিনত ইয়াক মিনিমাম এনেকুৱা কলি পৰি থকা অৱস্থাত 5 ঘণ্টাৰ কাৰণে তাক ৰ'দত ৰাখিব মিনিমাম 5 ঘণ্টাৰ কাৰণে আৰু মানে হেনুকা জায়গা ৰাখিব যাতে তাৰ পিছত সাহ পৰি গলো কোনো তাত মানে অসুবিধা নাথাকে কিন্তু যদি আপোনাৰ এবাৰ এনেকে ফুল আহি গৈছে ফ্লাৱাৰিং কৰি গৈছে তেতিয়া হলে তাক আপুনি মানে ভিতৰ ইনডোৰ গ্ৰো কৰিব পাৰে ব্ৰাইট লাইট স্পটত আপুনি গ্ৰো কৰিব পাৰিব কিন্তু কিমান দিনৰ কাৰণে বন্ধুসকল বহুত বেছি দিনৰ কাৰণে নহয় আপুনি 3 সপ্তাহৰ পৰা মাত্ৰ এমাহৰ কাৰণে আপোনালোকে ইয়াক ইনডোৰ বা যেটো ব্ৰাইট লাইট স্পট হয় তাত আপোনালোকে ইয়াক ৰাখিব পাৰিব বাকি যেটো সময় হয় কলি পৰা সময় বা যেটো গ্ৰোথ পিৰিয়ড হয় ইয়াক তেনেকুৱা টাইমত আপোনালোকে যেটো ঠাণ্ডা দিন হয় ঠাণ্ডা দিনত আপোনালোকে ফুল সানত ৰাখিব লাগিব 5 to 6 আৱাৰ্স মিনিমাম সানলাইটত ৰাখিব লাগিব আৰু যেটো সামাৰ সিজন হয় সামাৰ সিজনত আপোনালোকে ইয়াক মানে অধিক হিটৰ পৰা বচাব লাগিব আৰু বন্ধুসকল মই আপোনালোকক আগতে ইয়াৰ সয়েল মিক্সৰ কথা কৈছো ইয়াৰ যেটো সয়েল মিক্স হয় এটো খুবেই ওয়েল ড্ৰেনেজ বনাব লাগিব আপোনালোকে ইয়াত দেখিছে আপোনালোকে অৰ্কিড বায়ক বা পিটমছ আপোনালোকে 80% বা 70% ব্যৱহাৰ কৰিব পাৰে 10 to 15% আপোনালোকে কম্পোষ্ট আৰু 15% মান আপোনালোকে পাৰলাইট ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এই গুটেখিনি বস্তু আপোনালোকে নাৰ্সাৰীত কিনিবলৈ পাই যাব আৰু বন্ধুসকল সবতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে ইয়াৰ যেটো সয়েল দেখিছে আপোনালোকে ইয়াক মানে আপোনালোকে ফ্লাৱাৰিং অহাৰ আগৰ পৰা ফুল ফুলি থকা সময়লৈকে ইয়াক মইচ কৰি ৰাখিব লাগিব বহুত বেছি শুকাই যাব দিব নালাগিব কিন্তু আপোনালোকে ওয়াটাৰিং কৰাৰ আগত ইয়াক এবাৰ চেক কৰিব প্ৰতি 2-3 দিনৰ মূৰত যে ই শুকাই গৈছে নেকি মানে ড্ৰাই হৈ গৈছে নেকি যদি আপুনি ড্ৰাই ফিল কৰিছে তেতিয়া তাক ওয়াটাৰিং কৰিব কিন্তু আপুনি যদি ড্ৰাই ফিল কৰা নাই যদি অলৰেডি সয়েলটো মইচ হৈ আছে তেতিয়া হলে তাক ওয়াটাৰিং নকৰিব বন্ধুসকল আৰু বন্ধুসকল ক্ৰিসেন্থেমামত বা পটমামত বহুত বেছি ফাঙ্গাস এটেক হয় আৰু এফিডছ এটেক হয় ফাঙ্গাস এটেকৰ কাৰণে আপুনি প্ৰতি 10 পৰা 15 দিনৰ ভিতৰত এবাৰ ইয়াত ফাঙ্গিসাইড স্প্ৰে কৰি দিব প্ৰতি 1 লিটাৰ 2 গ্ৰাম হিচাপত আপুনি ফাঙ্গিসাইড পাউডাৰ যিকোনো কোম্পানীৰ সিস্টেমিক ফাঙ্গিসাইড পাউডাৰ আপোনালোকে মিক্স কৰি আপোনালোকে ইয়াত স্প্ৰে কৰিব পাৰে বা সয়েলত আপোনালোকে অলপ এড কৰি দিব পাৰে আৰু নেক্সট আপোনালোকে প্ৰতি 20 দিনৰ মূৰত বা 25 দিনৰ মূৰত আপোনালোকে ইয়াত এবাৰ নিম অইল স্প্ৰে কৰি দিব নিম অইলৰ স্প্ৰে এটো কাৰণে কৰিবলৈ কৈছো কাৰণ ইয়াত বহুত বেছি এফিডছ আৰু ইনসেক্টৰ এটেক হয় তো আপোনালোকে নিম অইলৰ স্প্ৰে প্ৰতি 20 পৰা 25 দিনৰ মূৰত এবাৰ ইয়াৰ পটমামৰ প্লান্টত আপোনালোকে কৰি দিব আৰু বন্ধুসকল ফাৰ্টিলাইজাৰৰ কথা মই আপোনালোকক ভিডিওত কৈ দিবলৈ লৈছো যে আপোনালোকে এনেকে যদি ফুলটো অলৰেডি ফুলি গৈছে ব্লুমিং হৈ গৈছে তেতিয়া হলে তাক ফাৰ্টিলাইজ আপোনালোকে মানে খুব কমকে দিব লাগিব নিদিবই ফাৰ্টিলাইজাৰ আপোনালোকে মাত্ৰ এমাহত এবাৰ ইয়াক খুব কম পৰিমাণে আপোনালোকে মাষ্টাৰ্ড কেকৰ লিকুইড ফাৰ্টিলাইজাৰ দিব পাৰে যেটো মই আপোনালোকক আগত ভিডিওত দেখাই থৈছো বা আপোনালোকে এনপিকে যেটো ব্যালেন্স ফাৰ্টিলাইজাৰ হয় হেতু আপোনালোকে ইয়াত দিব পাৰে কিন্তু বন্ধুসকল আপোনালোকৰ যদি ক্ৰিসেন্থেমাম বা যিখিনি পটমাম হয় হেখিনি যদি কলি পৰি আছে তাত যদি ফ্লাৱাৰিং হোৱা নাই এতিয়ালৈকে ফুলখিনি ফুলি যোৱা নাই অকল কলি পৰি আছে বা কলি পৰা নাই তেতিয়া হলে তাক আপোনালোকে মই আগতে ভিডিওত দেখাই থৈছো মাষ্টাৰ্ড কেকৰ লিকুইড ফাৰ্টিলাইজাৰ বা এনপিকে ব্যালেন্স ফাৰ্টিলাইজাৰ আপোনালোকে প্ৰতি 10 দিন বা 7 দিনৰ ভিতৰত আপোনালোকে ইয়াক যেটো সয়েলত হয় সয়েলত এড কৰিব পাৰে আৰু অলপ চলপ যদি এনপিকে আপোনালোকে দিয়ে তেতিয়া হলে ইয়াৰ ফলিয়াজ স্প্ৰেও আপোনালোকে কৰিব পাৰে
আৰু বন্ধুসকল ইয়াক এনেকুৱা ঠাইত নথব য'ত বৰষুণ পৰে বা বৰষুণৰ পানী এনেকৈ ইনডাইৰেক্টলি পৰে তেনেকুৱা ঠাইত নথব আৰু গৰম দিনত ইয়াক আপোনালোকে অধিক যিটো ৰ'দ হয় অধিক গৰমৰ পৰা ইয়াক বচাব লাগিব আৰু ঠাণ্ডাৰ দিনত ইয়াক যিমান পাৰে আপোনালোকে ৰ'দটো দেখাবলৈ চেষ্টা কৰিব ৰ'দৰ পোহৰত ৰাখিব যিটো ডাইৰেক্ট ছানলাইট হয় আৰু বন্ধুসকল চবতকৈ ইম্পৰ্টেণ্ট কথা ইয়াত যিটো ৰাতিৰ কুঁৱলী হয় আপোনালোকে ৰাতি কুঁৱলী নপৰা ঠাইত এইটো প্লাণ্ট ৰাখিব যদি কুঁৱলী পৰে ৰাতি ইয়াত অধিক পৰিমাণে তেন্তে ইয়াত ফাংগাল ইনফেকশ্যন হৈ প্লাণ্টটো খুব সোনকালে মৰি যাব পাৰে তো ইয়াক ৰাতিৰ কুঁৱলীৰ পৰা বচাব কিন্তু যিটো মৰ্নিং ছানলাইট হয় মৰ্নিং 5 to 6 আৱাৰ্ছ ইয়াক ছানলাইট দিবলৈ চেষ্টা কৰিব যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক কিয়নো এনেকুৱা গাৰ্ডেনিং ৰিলেটেড ভিডিঅ' মই এইটো চেনেলত ৰেগুলাৰ আপলোড কৰি থাকোঁ চ' গাইজ আজিলৈ বাই বাই